নমস্কাৰ আপোনালোকৰ কাৰণে লৈছো এটা নতুন সাৰ্কুলাৰৰ ভিডিও ইয়াত আপোনালোকে দেখা পাইছে নেম অফ দা পোষ্ট জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিক্যাল আন্ডাৰ জয়েন্ট কেডাৰ অফ পাব্লিক ওয়ার্কস road development and public works building and national highway development এটো এডভাৰটাইজমেন্টটো প্ৰকাশ পাইছে 3 মে 2024 তাৰিখে আৰু অহাকালি 6 তাৰিখৰ পৰা আপোনালোকৰ এপ্লিকেশন লোৱা ষ্টাৰ্ট হ'ব এই ভিডিওৰ জৰিয়তে আপোনালোকে জানিবলৈ পাব কোৱালিফিকেশন কি লাগিব এজ কিমান লাগিব এপ্লিকেশন ফিজ কিমান লাগিব গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাব আপোনালোকে চাকৰি নাইবা শিক্ষা বিভাগৰ লগত জড়িত নতুন ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব তলৰ পিনে দেখুৱাই দিছো ৰিজাৰ্ভেশন অফ পোষ্ট ইয়াত ওপেন ক্যাটাগৰী দিয়া আছে টোটাল পোষ্ট 44 আৰু ওমেনৰ বাবে ৰিজাৰ্ভেশন কৰা আছে 13 টা পোষ্ট ওবিসি এমওবিসি কাৰণে 25 টা পোষ্ট দিয়া হৈছে তাৰে 8 টা পোষ্ট ওমেনৰ বাবে ৰখা হৈছে এটো ওবিসি এমওবিসি টি ট্ৰাইব আদিবাসী কমিউনিটি জিহত আছে হিয়তৰ কাৰণে এটা পোষ্ট দিয়া হৈছে এচসি কাৰণে এটা পোষ্ট দিয়া হৈছে এসটি পিৰ কাৰণে 5 টা পোষ্ট দিয়া হৈছে তাৰে দুটা ফিমেলৰ কাৰণে ৰখা হৈছে এনেকৈ এসটি এইচৰ কাৰণে 4টা পোষ্ট দিয়া হৈছে তাৰে এটা ফিমেলৰ কাৰণে ৰখা হৈছে এনেকৈ টোটাল 80 টা পোষ্ট দিয়া হৈছে আৰু টোটাল ফিমেলৰ কাৰণে ৰখা হৈছে 24 টা পোষ্ট আৰু ইফালে চাব পোষ্ট ৰিজাৰ্ভ ফৰ ফিজিক্যাল হ্যান্ডিক্যাপ ডিসেবিলিটি জিহত আছে হিয়তৰ কাৰণে 5টা পোষ্ট দিয়া হৈছে আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে 3টা পোষ্ট দিয়া হৈছে এখিনি হল আপোনালোকৰ পোষ্ট কিনি এতিয়া দেখুৱাই দিম আপোনালোকৰ স্যালাৰি স্কেলটো কিমান হ'ব ইয়াত চক পে স্কেল 14000 ৰ পৰা 60500 টকা পে স্কেল থাকিব আৰু গ্ৰেড পে থাকিব 8700 টকা আৰু পেমেন্টটো বিফৰ ফিলিং আপ দা এপ্লিকেশন ফৰ্ম আপোনালোকে ফৰ্মখন ফিল আপ কৰাৰ আগতে ওটিআৰ প্ৰফাইলটো যে আছে সেইটো আপোনালোকে আপডেট কৰি ল'ব দিছে আৰু আপোনালোকে যদি নতুন কোনো ধৰণৰ এডিশনাল কোৱালিফিকেশন লাভ কৰিছে হেগেটা আপোনালোকে এই ওটিআৰ প্ৰফাইলত আপোনালোকে আপলোড কৰি ল'ব লাগিব ওটিআৰ হৈছে ওয়ান টাইম ৰেজিষ্ট্ৰেচন ওয়ান টাইম যেটো ৰেজিষ্ট্ৰেচন আছে হেতু যদি আগতে কৰা হৈছে ইউপিএচসিৰ পৰ্টেলত তেনেহলে আপোনালোকে হেতু আপডেট কৰি ল'ব লাগিব এতিয়া যদি আদাৰ কোৱালিফিকেশন আছে আৰু এই পোষ্টৰ কাৰণে যদি অন্য সাপোৰ্টিং ডকুমেন্ট প্ৰয়োজন হৈছে তেনেহলে হেইবোৰ আপোনালোকে আপডেট কৰি ল'ব লাগিব এতিয়া আপোনালোকক দেখুৱাই দিম লাষ্ট ডেট কিমান starting date for online application from 6/5/2024 মই আগতে কৈছো অহাকালিৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব আৰু ক্লোজিং ডেট হ'ব 5 জুন 2024 তাৰিখ লৈকে আৰু পেমেন্ট কৰিব লাগিব 7/6/2024 তাৰিখৰ আগত এই ওপৰমিনে দেখাই দিছো এডুকেশনাল কোৱালিফিকেশন কিমান লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া এজন ক্যান্ডিডেট ইন্ডিয়ান সিটিজেন হ'ব লাগিব আৰু ইয়াত কৈছে এজ এ ডোমিসাইল প্রুফ অফ ক্যান্ডিডেট হি সি মাস্ট আপলোড এ কপি অফ ভ্যালিড পার্মানেন্ট রেসিডেন্স সার্টিফিকেট যেহেতু ইন্ডিয়ান সিটিজেনে আবেদন কৰিব পাৰিব গতিকে পার্মানেন্ট রেসিডেন্স সার্টিফিকেট এটা দিব লাগিব এডুকেশনাল পারপোজ নাইবা এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড ৰেজিষ্ট্ৰেচন কাৰ্ড এটা দিব লাগিব আপলোড কৰিব লাগিব এতিয়া সব কোৱালিফিকেশন কি লাগিব এটো ইম্পৰ্টেন্ট দ্য ক্যান্ডিডেট মাস্ট হ্যাভ এ 3 ইয়ার্স ডিপ্লোমা ইন মেকানিক্যাল ইঞ্জিনিয়াৰিং ফ্ৰম এনি টেকনিক্যাল ইনষ্টিটিউট recognized by গভৰ্ণমেণ্টৰ টেকনিক্যাল ইনষ্টিটিউট আছে হেবোৰৰ পৰা 3 বছৰ ডিপ্লোমা পাস কৰি অহা হ'ব লাগিব আৰু ডিপ্লোমাটো কিন্তু ৰেগুলাৰ কোৰ্স হ'ব লাগিব বুলি কোৱা হৈছে ইয়াত ডিপ্লোমা কোৰ্স obtained through distance mode of education by whatever name call will not be accepted ইয়াত কিন্তু কোৱা হৈছে ইয়াত কিন্তু মেনশন কৰি দিয়া হৈছে কোনো ধৰণৰ ডিসটেন্স মোডত যদি কোনো ধৰণৰ ডিপ্লোমা কৰিছে হেবোৰ কিন্তু একচেপ্ট কৰা নহব ইয়াত অকল ৰেগুলাৰ জিহতে কৰি আহিছে মেকানিক্যাল ইঞ্জিনিয়াৰিং কিহতেহে কিন্তু আবেদন কৰিব পাৰিব আৰু ইয়াত সি নম্বৰ পইণ্টত দিয়া হৈছে আপোনালোকে চাব পাৰিছে এই কিটা কোৱালিফিকেশন থকাৰ উপৰিও আপোনালোকে অসমীয়া বেংগলী বড়ো ভাষাটো জানিব লাগিব যেটো অসমৰ অসমীয়া ল্যাঙ্গুৱেজ আছে হেতু কিন্তু আপোনালোকে ভালকে জানিব লাগিব ইয়াৰ পিছত দিয়া হৈছে চাওক আপোনালোকৰ এজ টো দিয়া হৈছে জেনাৰেল ক্যান্ডিডেটৰ বাবে 18 বছৰৰ পৰা 38 বছৰ লৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু এক নম্বৰটো দিয়া হৈছে যদি আপোনালোকে এচসি বা এসটি তেনেহলে আপোনালোকে 43 ইয়াৰ্স লৈকে পাব ওবিসি এমবিসি এট 41 ইয়াৰ্স লৈকে পাব পিডব্লিউবিডি 38 লগত 10 বছৰ বেছিকে পাব এক্স সাৰ্ভিস মানে 50 ইয়াৰ্স লৈকে পাব এনেকৈ আপোনালোকৰ বয়সকেইটা দিয়া হৈছে আপোনালোকে চাই ল'ব যাৰ যেটো হয় আৰু কি ডকুমেন্ট আপলোড কৰিব লাগিব ইয়াত চাওক যদি আপোনালোকে ফিজিক্যাল হ্যান্ডিক্যাপ হয় তেনেহলে আপোনালোকে হেই ৰিলেভেন্ট ডকুমেন্টটো আপলোড কৰিব লাগিব ফিজিক্যাল হ্যান্ডিক্যাপৰ আৰু আপলোড নেসেসারি ডকুমেন্ট এইকেইটা কিন্তু আপোনালোকৰ ডকুমেন্ট আপলোড কৰিব লাগিব ক্লাস 10 নাইবা 12 ৰ এডমিট কাৰ্ডটো আপলোড কৰিব লাগিব পাস সাৰ্টিফিকেট মাৰ্কশিট এইবোৰ আপোনালোকে আপলোড কৰিব লাগিব ডেট অফ বাৰ্থটো প্ৰুভ কৰিবৰ কাৰণে তে তলৰ পিনে দেখুৱাই দিছো আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডটো কিন্তু আপোনালোকে আপলোড কৰিব লাগিব আৰু যদি কোনো ধৰণৰ গভৰ্ণমেণ্টৰ চাকৰি কৰি আছে পাৰ্মানেন্ট বাই টেম্পৰাৰী কন্ট্ৰেকচুৱেল তেনেহলে আপোনালোকে এনওসি দিব লাগিব এটা নো অবজেকশন সাৰ্টিফিকেট দিব লাগিব যত কাম কৰি আছে তাৰ পৰা এই নো অবজেকশন সাৰ্টিফিকেটটো দিব লাগিব আৰু স্মল ফ্যামিলি নৰ্মছটো দিব লাগিব
আৰু ইয়াত তলৰ পিনে চাওক এপ্লিকেশ্যন ফিজ দিয়া হৈছে জেনাৰেলৰ বাবে 250 আৰু প্ৰসেছিং ফিজ 40 আৰু ইয়াত টেক্সেবল এমাউন্ট 7.20 এনেকৈ 297 হ'ব জেনাৰেল ক্যান্ডিডেটৰ বাবে আৰু এচসি এসটি ওবিসি এমওবিসি কাৰণে 197 বিপিএলৰ কাৰণে only 47 আৰু পিডব্লিউবিডিৰ কাৰণে only 47.20 এনেকৈ আপোনালোকৰ এপ্লিকেশ্যন ফিজটো হ'ব how to apply কেনেকৈ এপ্লাই কৰিব এপ্লাই কৰাৰ কাৰণে যেটো লিংক আছে হেতু মোৰ ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব এই ৰেজিষ্ট্ৰেচন কৰা লিংকটো মোৰ ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব ওয়ান টাইম ৰেজিষ্ট্ৰেচন OTR এই প্ৰসেসটো আপোনালোকে ভালকে চাই কৰি ল'ব এটো কিন্তু বাৰে বাৰে কৰা না যায় আপোনালোকৰ যি ইয়াত কি কি কোৱালিফিকেশন লাগে কি ডকুমেন্টছৰ প্ৰয়োজন হয় সেইবোৰ চাই আপোনালোকে এই OTR টো কৰি ল'ব ফটো মিনিমাম 50 KB maximum 200 KB আৰু 3 মাহৰ বেছি পুৰণি হলে কিন্তু নহব সিগনেচাৰটো 50 KB পৰা 200 KB ভিতৰত হ'ব লাগে ফটো আৰু সিগনেচাৰটো আপোনালোকে JPEG ফৰম্যাটত দিলে হ'ব আৰু বাকি যিমানবোৰ ডকুমেন্ট থাকে সেইবোৰ PDF বনাই এনেকৈ যেতে 2 MB বেছি নহয় এনেকৈ ডকুমেন্ট কেটা আপলোড কৰিব লাগিব আৰু হেকত পেমেন্টটো কৰি দিব লাগিব পেমেন্ট কৰা অপচনটো বেছি কঠিন নহয় আপোনালোকে UPI নাইবা ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ডৰ জৰিয়তে আপোনালোকে পেমেন্টবোৰ কৰি ল'ব পাৰিব আৰু যদি ইয়াৰ বিষয়ে কোনো ধৰণৰ জানিবলগীয়া থাকে তেনেহলে এইটো কন্টাক্ট নম্বৰ দিয়া হৈছে এইটো মই ভিডিও ডেসক্ৰিপচনতো দিয়া থাকিব আৰু 10টাৰ পৰা আপোনালোকে আবেলি 5টা বজালৈকে ওয়াৰ্কিং ডেছত ফোন কৰিব পাৰিব এতিয়া তলৰ পিনে দেখাই দিছো জোন কেইটা ইয়াত চাওক শিলচৰত হাইলাকান্দি কৰিমগঞ্জ আৰু কাছাৰৰ এই তিনিটা ডিস্ট্ৰিক্ট মিলি এই এটা জোন কৰি দিয়া হৈছে এনেকৈ জোৰহাটত এই কেইটা জোন কৰি দিয়া হৈছে নগাঁৱৰ এই কেইটা তেজপুৰত এই কেইটা এনেকৈ কোকৰাঝাৰ গুৱাহাটীত এনেকৈ ভগাই দিয়া হৈছে জোন ওয়াইজ কৰি দিয়া হৈছে আজি ভিডিও মানে চাকৰি এনেকুৱা ধৰণৰ নতুন নতুন ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব